বাইক গেৰেজ এখন আছিল, বাইক গেৰেজত অলপ উমি জুই লাগি আছিল। তাৰপৰা সেই উমি জুইটো কমে যেতিয়া বাচছি তাৰ চাটাৰ বন্ধ আছিল, বন্ধ ধৰ আমি চাটাৰটো খুলিব পৰা নাই। বাইক গেৰেজৰ মালিকক মাতি আনি তাৰপাছত সেই খোলাৰ পাছত জুইটো ক্ৰমে বাঢ়ি যায়। নেক্সট দোকানখন কাপোৰ দোকান আছিল, কাপোৰ দোকানতো বহুত টকাৰ কাপোৰ আছিল। নেক্সট কাপোৰ দোকানখনত আহি লাগি গৈছে। কিমান টকাৰ ক্ষয় ক্ষতি হয় বুলি কৈছে? মোটামুটি কাপোৰ দোকান কম হ'লে 1-1.5 লাখ টকাৰ কাপোৰ আছিল। দোকান দুখনৰ আৰু মালিকজনৰ নাম? একজনৰ হ'ল জ্যোতিষ দাস আৰু বুলবুল হুছেইন বাইক গেৰেজৰ। তেওঁৰ তেল আছিল। কোনখন দোকানৰ বেছি ক্ষতি হোৱা বুলি আগে বাইক গেৰেজ লাগছিল? প্ৰথম বাইক গেৰেজত লাগিছে, কিন্তু বেছি ক্ষতি কাপোৰ দোকানৰ বেছি হৈ গৈছে। আমি এখন মিটিং কৰি আছিলোঁ, মিটিং কৰি হাতত এখন মানুহজনে খবৰ দিছে যে লোহিত কলিতা বুলি, লোহিত কলিতাই কৈছে মানে দোকানৰ মালিক যিটো আমাৰ ভৱেশ্বৰ লগৰ কৈছে ভৱে আপুনি এই দোকানত জুই লাগছিল। এইবুলি আমি দাউৰাদাউৰিকৈ আহি গেৰেজটো জুই লগা দেখা পাইছোঁ। দেখা পোৱাৰ পিছত আমি মানে বাইকৰ যিটো দোকানী তাক ফোন কৰি মাতাৰ পিছত অলপমান পিছত অহাৰ পিছত খোলাৰ পিছত আমি মানে বাল্টিঙেদি পানী ঢালি চপৰা যিমান যি পাইছি তাকে মানে হেৰি কৰি পেলাই প্ৰায় কিছু নোমো আছিল। তাৰপিছত এই দোকানখনত লাগছে, কাপোৰ দোকানখনত লাগি আহি আপোনালোকে লাগিব আহোঁতে এইটি খোলা খুলিয়ে মানে হট্টগোল কৰি দিয়া হৈছে। কিমান টকাৰ ক্ষয় ক্ষতি হয় বুলি আপুনি অনুভৱ হৈছে? ক্ষয় ক্ষতিটো কিমান হ'ব পাৰে মই ঠিক আনুমানিক মালিক এনে দোকান দুজনৰ মালিক দুজনৰ নাম জানেনে? এটা হ'ল কিবা আজিজুল বুলবুল তাৰ আচল নামটো আজিজুল নেকি, মানে বুলবুল বুলি কয়। আৰু এইটো হ'ল জ্যোতিষ দাস কাপোৰ দোকানী। সেইটো বাৰু কেনেকৈ কি হৈছিল গম পায়নে? নাই নাপাওঁ। আচ্ছা, এনে কিমান টকাৰ ক্ষয় ক্ষতি হৈছে আপোনালোকৰ? 3-4 লাখ মান হ'ব আৰু। মণিহাৰী কাপোৰ, ষ্টেচনাৰী দোকান, চেণ্ডেল আছিল। আচ্ছা, আপোনালোকৰ দোকানখন বন্ধ আছিলে? এই 2 দিন বন্ধ আছিলে। কিহৰ কাৰণে? ৰাসৰ কাৰণে মণিহাৰী ষ্টেচনাৰী দোকান এখন তাত নিয়া হৈছে। এইকেইদিন এইখন বন্ধ কৰি থৈছে।